নিজেই নিজকে বিয়া কৰাৰ কথা শুনিছেনে আপুনি? নিজেই নিজক বিয়া কৰাব এইগৰাকী যুৱতীয়ে। এনে আজব বিয়াৰ কথা হয়তো আপুনি আগে পিছে শুনা নাই। মানুহে নিজৰ বিয়াখন স্মৰণীয় কৰি তুলিবলৈ বহুতো অনন্য আইডিয়া লৈ আহে, কিন্তু এতিয়া চৰ্চালৈ আহিছে এটা অনন্য ঘটনা। আগন্তুক 11 জুনত গুজৰাটৰ বদোদৰাত হ'বলৈ গৈ আছে এখন আচৰিত বিয়া, য'ত থাকিব বিবাহৰ মণ্ডপ, থাকিব বৰযাত্ৰী, হ'ব হোমযজ্ঞ, কইনাও থাকিব, কিন্তু নাথাকিব কেৱল দৰা। আপুনি আচৰিত নহ'ব, এয়াই সত্য। দৰাচলতে বদোদৰাৰ বাসিন্দা 24 বছৰীয়া ক্ষমা বিন্দুৱে নিজেই নিজক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছে। আন ছোৱালীৰ দৰে কইনা হোৱাৰ হেঁপাহ তাইৰ আছে, কিন্তু তাই নিজৰ প্ৰেমত পাগল। সেয়ে তাই নিজেই নিজক বিয়া কৰাবলৈ লৈছে। এই বিবাহতো থাকিব সেন্দুৰ ত্যাগাৰ্য। বিন্দুৱে নিজৰ বাবে নিজে লিখা 5টা ব্ৰত লৈ বিবাহপাশত আবদ্ধ হ'ব। কেৱল ইয়াই নহয়, আচৰিত কথাটো হ'ল যে বিন্দুৰ পিতৃ মাতৃয়েও তাইৰ এই পদক্ষেপত সন্মতি দিছে। অৱশ্যে কওঁ যে এই ধৰণৰ বিবাহক একক বিবাহ বুলিও কোৱা হয়। ভাৰতত এনেধৰণৰ এইটো প্ৰথমটো গোচৰ, কিন্তু এনে বিবাহ পৃথিৱীত ইয়াৰ আগতেও হৈছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত পেট্ৰিচিয়া ক্ৰিষ্টিন নামৰ এগৰাকী ছোৱালীয়ে নিজেই নিজক বিয়া কৰাইছিল। একে সময়তে ব্ৰাজিলৰ মডেল ক্ৰিছ গেলৰায়ো নিজকে বিয়া কৰাই বহু শিৰোনাম দখল কৰিছে।